নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি মই ভিডিঅ'টোত কাঠৰ হিচাপ কেনেকৈ কৰে সেই বিষয়ে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। গতিকে আমি প্ৰায় সংখ্যকে কাঠৰ হিচাপটো নাজানো বা জানিবলৈও চেষ্টা নকৰোঁ, কিন্তু কাঠৰ হিচাপটো আমাৰ অতিকৈ প্ৰয়োজনীয়। কাৰণ এতিয়া ঘৰত দৰ্জা এখন বনালে বা ঘৰত কিবা এটা বনালে যিকোনো কাঠৰ বস্তুৰ প্ৰয়োজন হ'লে আমাক কাঠ লাগে। গতিকে আমাক যদি কয় ইয়াত 3 কিবি কাঠ আছে, আমি 3 কিবি বুলিয়ে মানি লওঁ, বা 5 কিবি আছে বুলি ক'লে 5 কিবি বুলিয়ে মানি লওঁ। গতিকে কাঠৰ হিচাপনো কেনেকৈ উলিয়াই আজি তাকে শিকাম। ধৰি লওক এইটো এটা কাঠৰ বাটাম। ধৰক এতিয়া আমাৰ দৰ্জা বনাবলৈ চৌকাঠ লাগে। চৌকাঠৰ কাৰণে ধৰক এতিয়া আমাক ক'লে মিস্ত্ৰীয়ে ক'লে ধৰক 3-4 বাটাম 7 ফুটি 20টা লাগিব। গতিকে এতিয়া আমি গৈ ক'লোঁ দোকানত যে 3-4 বাটাম 7 ফুটি আমাক 20টা দিয়ক। তাৰপিছত তেখেতসকলে কৈ দিলে 10 কিবি হ'ল। আমি সেইটো ভাবিয়ে আমি লৈ আহিলোঁ, কাৰণ আমি হিচাপেই নাজানো। গতিকে সেই হিচাপটোনো কেনেকৈ কৰে আজি তাকে আমি আপোনালোকক দেখুৱাই দিম। ধৰক এইটো এটা কাঠৰ বাটাম, এইটো ধৰক 3, ইফালে ধৰক 3, এইটো ধৰক 4, এটা চাইডে 3 আছে, এটা চাইডে 4 আছে, 3-4 ইঞ্চি, আৰু এইটো হ'ল 7 ফুটি বহল বাটাম, 7 ফুটি দীঘল বাটাম। গতিকে মিস্ত্ৰীয়ে কি কৈছিলে, আমাক কৈছিলে 3-4 বাটাম 7 ফুটি বাটাম কৈছে 20টা, মানে 10খন দৰ্জাৰ কাৰণে 3-4 7 ফুটি বাটাম 20টা কৈছিলে। গতিকে আমি এই গোটেইটো আমি পূৰণ কৰি দিম। গতিকে পূৰণ কৰিবলৈ সুবিধা হ'বৰ কাৰণে মই আজি কেলকুলেটাৰটো লৈ লৈছোঁ। গতিকে আমি পূৰণ কৰিবলৈ 3 পূৰণ 4 পূৰণ 7 পূৰণ 20 ইকুৱেল পালোঁ আমি 1680 পালোঁ। গতিকে আমি এইটোক 1680 যদি আমি 144ৰে ডিভাইড কৰি দিওঁ 11.66 কিবি, আমি যিটো পালোঁ সেইটো হ'ল 11.66 কিবি। মানে আপোনাৰ আমাক কৈছিলে যে 3-4 বাটাম 7 ফুটি 20টা বাটাম লাগিব, তেতিয়া আমি সৰ্বমুঠ কিমান পাম হিচাপ। গতিকে আমি কাঠৰ হিচাপটো উলিয়াবলৈ হ'লে ধৰক আমাক এইটো 3-4 বাটাম 7 ফুটি 20টা, গতিকে পূৰণ কৰি দিলোঁ। পূৰণ কৰি লাষ্টত 144 ইঞ্চিৰে ডিভাইড কৰি দিলোঁ। ডিভাইড কৰি দিওঁতে আমি কিমান পালোঁ, 11.66 কিবি কাঠ পালোঁ। গতিকে আমি যদি কাঠৰ হিচাপটো নাজানো, আমাক হয়তো 12 কিবি বুলি কৈ দিলে আমি 12 কিবি বুলি ভাবি ল'ম, যোনে যেনেকৈ কয় বা তো এইকাৰণে আমি কাঠৰ হিচাপটো জানিব লাগে। গতিকে কাঠৰ হিচাপটো জানি লোৱাটো অতিকৈ দৰকাৰ। আৰু এতিয়া তক্তাৰ হিচাপতো একেই কথা। তক্তাৰ হিচাপতো বৰ বিশেষ বেলেগ একো নাথাকে। তক্তাৰ হিচাপটো ধৰক এইখন তক্তা আপোনালোকৰ সুবিধাৰ্থে মানে বুজাবলৈ। ধৰক তক্তাখন এইটো আপোনাৰ হাইটটো, এইটো বহলটো, আৰু এইটো দীঘলটো। গতিকে ধৰক এখন তক্তা আমাক ক'লে যে দৰ্জা বনাবলৈ 1.5 ইঞ্চি তক্তা, 1.5 ইঞ্চি তক্তা 8 ইঞ্চি বহল, আৰু 1.5 ইঞ্চি তক্তা 8 ইঞ্চি বহল আৰু 7 ফুটি দীঘল 50 পিচ লাগিব। মিস্ত্ৰীয়ে আমাক এইটো হিচাপ দিলে যে 1.5 ইঞ্চি তক্তা 8 ইঞ্চি বহল 7 ফুটি দীঘল 50 পিচ তক্তা লাগিব। গতিকে আমি ইয়াত কিবি আছে কেনেকৈ উলিয়াম। গতিকে ছেইম হিচাপ অথনিৰ নিচিনাই, মানে গোটেইকেইটা পূৰণ কৰি পেলাই তাক, গতিকে আমি এতিয়া কিমান আছিলে 1.5 ইঞ্চি তক্তা, মানে বহলটো হ'ল 1.5 ইঞ্চি, তাৰপিছত হাইটটো হ'ল 1.5 ইঞ্চ, বহলটো হ'ল 8 ইঞ্চ, তাৰপিছত দীঘলটো হ'ল 7 ফুটি, আৰু আমাক তক্তা লাগে 50 পিচ। গতিকে আমি টোটেল পালোঁ কিমান, 4200। ইয়াক আমি 144 ইঞ্চিৰে যদি হৰণ কৰি দিওঁ তেতিয়া আমি কিবিটো পাই যাম। ডিভাইডেড 144। গতিকে এতিয়া আমি কিমান কিবি পালোঁ, 29 কিবি 16 ফুট।
29 কিবি 16 ফুট 29 কিবি 16 ফুট কাঠ আমি পালোঁ গতিকে যদি আমি হিচাপ নাজানো যদি আমাক কৈ দিয়ে ইয়াত 35 কিবি আছে আমি 35 কিবিয়ে ধৰি লওঁ গতিকে তেনেকুৱা একো কথা নাই আমাক ধৰক এইটোৱে হিচাপটো এনেকুৱাই যিমান যেনেকুৱাই হৈ থাকক আমাক কৈছিলে এইটো 1.5 ইঞ্চি এইটো মানে হাইট যিটো মোটাটো এইটো হাইটটো কয় এইটো মানে এইটো মোটাটো তাৰপিছত 8 ইঞ্চি বহল মানে তক্তাখন বহলটো 8 ইঞ্চি এই বহলটো 8 ইঞ্চি আৰু তাৰপিছত 7 ফুটি দীঘল তক্তাখন দীঘলটো 7 ফুটি দীঘল আৰু আমাক কেই পিছৰ কথা কৈছিলে 50 পিছৰ কথা গতিকে আমি এই আটাইকেইটা পূৰণ কৰি তাক 144 ইঞ্চিৰে ডিভাইড কৰি যিটো পালোঁ 29.16 কিবি এইটো কাঠ আমাক প্ৰয়োজন হ'ব ঠিক তেনেকৈ ধৰক এতিয়া বাটামৰ ক্ষেত্ৰতো আমাক কৈছিলে যে 3-4 মানে 3 ইঞ্চি 4 ইঞ্চি আৰু 7 ফুটি মানে 3-4 বাটাম 7 ফুটি দীঘল 20টা লাগিব গতিকে 20টা আমি পূৰণ কৰি দিলোঁ পূৰণ কৰাৰ পিছত আমি কিমান পালোঁ 1680 আৰু তাক আমি 144ৰে ডিভাইড কৰি দিলোঁ আমি কিমান পালোঁ সৰ্বমুঠ 11.66 কিবি গতিকে কাঠৰ হিচাপটো সিমানেই ইমান মানে টান নহয় গতিকে হিচাপটো জানি থ'ব লাগে কাৰণ আমাক অতিকৈ প্ৰয়োজনীয় বিষয় মানে কাঠ কাৰণ আমাক কাঠ প্ৰয়োজন হৈয়ে থাকে গতিকে আমি কাঠৰ হিচাপটো যদি জানি থওঁ আমাক কাঠৰ মানে কাৰোবাৰ পৰা কাঠ কিনোতে আমি ঠগ খাবলগীয়া নহয় এতিয়া আপোনালোকৰ বাবে এটা দিছোঁ 4-5 বাটাম 12 ফুটি 30টা হ'লে কিমান কিবি হ'ব গতিকে এইটো আপোনালোকে হিচাপটো কৰি পেলাই মোক দিবচোন কমেণ্টত যে 4-5 বাটাম 12 ফুটি 30টা হ'লে কিমান কিবি হ'ব আৰু মই বুজাব পাৰিছোঁ নে সেইটো ক'ব যদি বুজাবও পৰা নাই মানে বুজা নাই তেতিয়াও মোক ক'ব গতিকে নেক্সট বনালে আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ কমেণ্ট পালেহে মোৰ ভুলখিনি শুধৰাব পাৰিম গতিকে মই যিমান পাৰিছোঁ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে কিমান বুজি পালে মোক জনাবলৈ চেষ্টা কৰিব